নমস্কাৰ আপোনালোকক পুনৰবাৰ আছামিছ MCQ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকক আজি জনাম DSS আছাম ৰিক্ৰুইটমেণ্ট 2020 এপ্লাই কৰিব আপোনালোকে। ইয়াত টোটেল পোষ্ট আছে 2720টা। কিদৰে এপ্লাই কৰিব সকলোখিনি প্ৰচেছ দেখাই দিম। গতিকে চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে মই দিয়া এনেধৰণৰ ভিডিঅ' আপুনি সোনকালে পাব। এনেধৰণৰ বুলিয়ে নহয়, আপোনালোকে MCQ অথবা DSS নতুবা সাধাৰণ জ্ঞান যিকোনো কুৱেশ্যন এনচাৰ এইটো এইটো চেনেলত আপোনালোকে আপডেট পাই থাকিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে মই দিয়া ভিডিঅ' আপুনি সোনকালে পায়। আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। আহক তেন্তে আজি ভিডিঅ'টোলৈ আগবাঢ়োঁ। আপোনালোকে এই DSS হেল্থ ডিপাৰ্টমেণ্টৰ যিটো ৰিক্ৰুইটমেণ্ট, আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ হ'লে প্ৰথমে নিউ ৰেজিষ্টাৰ কৰিব লাগিব। নিউ ৰেজিষ্টাৰ আপোনালোকে ফাৰ্ষ্ট টাইম ৰেজিষ্টাৰ কৰিব লাগিব। আৰু ইয়াত সময় দিয়া আছে 10টাৰ পৰা 6টা বজাৰ ভিতৰতে আপোনালোকে এইটো কৰিব পাৰিব। আৰু ইয়াত কোৱালিফিকেশ্যন আপুনি 8 পাছ হ'লেও হ'ব। 8 পাছৰ পৰা আপোনালোকে ইয়াত কিছুমান জবছ কিছুমানত ITI বিচাৰিছে আৰু কিছুমানত ডিগ্ৰী বিচাৰিছে। ডিগ্ৰী লেভেলত আপোনালোকে যোন কোৱালিফিকেশ্যন আছে সকলোখিনি এপ্লাই কৰিব, মানে যিমানখিনিলৈকে দুখী পায় সিমানখিনি কৰিব পাৰিব। আৰু এপ্লাই কৰিবলৈ হ'লে ইয়াত প্ৰথমে আহিব আপোনালোকে এনেকুৱা এখন চাৰ্ট, এই চাৰ্টখন আপোনালোকে তলত নেক্সট কৰিব আৰু পঢ়ি চাব। ইয়াত এপ্লিকেশ্যনৰ জেনেৰেল ইণ্ডাকশ্যনবোৰ আপোনালোকে পঢ়ি চাব পাৰিব, ইণ্ট্ৰডাকশ্যনবোৰ, আৰু ইয়াত নেক্সট কৰিব আৰু পঢ়ি চাই ল'ব কিদৰে দিব। আপোনালোকৰ ফটো লাগিব আৰু ছিগনেচাৰ লাগিব। ইয়াত দিয়া আছে কিমান KB ভিতৰত বা কিমান MB লাগিব। ফাৰ্ষ্ট টাইম আপোনালোকৰ এনেকুৱা এখন পেজ ওলাব আপোনালোকৰ এপ্লিকেশ্যন। ইয়াত আপোনালোকে নিজৰ নামটো দিব, তাৰপিছত ফাদাৰ্ছ নেম মাদাৰ্ছ নেম আপোনালোকক যিভাৱে সুধিছে, তাৰপিছত বিচাৰিছে আপোনালোকক ইয়াতে ডেট অফ বাৰ্থ বিচাৰিছে, তাৰপিছত মেল ফেমিলি যি হয় দিবলৈ, এড্ৰেছ বিচাৰিছে, চিটি বিচাৰিছে, পিন নম্বৰ বিচাৰিছে, মোবাইল নম্বৰ বিচাৰিছে, মোবাইল নম্বৰ আপোনালোকৰ OTP বিচাৰিছে। তাৰপিছতে যি হয় আপোনালোকে ইয়াত বিচাৰিব লাগিব ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক। ইয়াত আপোনালোকৰ যদি ক'ৰবাত কিবা তিল আছে, তিলটো হ'লে ভৰাব লাগিব, 2টা ভৰাব লাগিব। আৰু যে কাষ্ট অফ দ্য কেণ্ডিডেট, কাষ্টটো ভৰাব পাৰিব। ইয়াত কি কাষ্টৰ ভৰাব লাগিব। যদি আপোনালোকে ফিজিকেলি হেণ্ডিকেপ বা তেনেকুৱা কিবা হয়, ইয়াত আপোনালোকে এপ্লাই য়েছ বা নো দিব পাৰিব। য়েছ দিলে আপোনালোকে ইয়াতে পাৰ্চেণ্টেজটো দিব লাগিব আৰু চিলেক্ট কৰিব লাগিব আপুনি কোনটো টাইপৰ হয়, সেইখিনি আপোনালোকে দিব লাগিব। তাৰপিছত ইয়াত আছে আপোনালোকৰ যোনখিনি কোৱালিফিকেশ্যন, আপোনালোকে প্ৰথমে এডভাৰটাইজটো চাই ল'ব, ক'ত আপোনালোকৰ কোৱালিফিকেশ্যনৰ সৈতে আপোনালোকে জবটো এপ্লাই কৰিব পাৰিব। সেইদৰে আপোনালোকে ইয়াত য়েছ বা নো য়েছ কৰিব। যদি আপোনাৰ এইটো কোৱালিফিকেশ্যন আছে, যদি বোলে নাই তেতিয়া নো কৰিব। ইয়াৰ পিছতো যদি নাই নো কৰিব, কিন্তু কিবা এটা মাৰ্কছ আপোনালোকে দিবই য়েছ বা নো। আপোনালোকে যদি য়েছ আছে য়েছ দিব, কোনটোত য়েছ আছে য়েছ দি, টেকনিকেলত যদি য়েছ আছে আপোনালোকে ইয়াত আকৌ জব ওলাব, জবখিনি চিলেক্ট কৰিব পাৰিব তেনেকুৱা টাইপৰ। ইয়াতে এইখিনি জব আপোনালোকে কি হয় চিলেক্ট কৰিব পাৰিব। ড্ৰাইভাৰ, গেছমেন আপোনালোকে যি হয়, জুনিয়ৰ এছিষ্টেণ্ট এনেকৈ আপোনালোকে চিলেক্ট কৰিব পাৰিব। আৰু য'ত নাই আপোনালোকে নো দিব, ইয়াত যদি নাই আপোনালোকে নো দিব পাৰিব। আৰু ইয়াতো যদি আছে য়েছ দিব পাৰিব। য়েছ কৰিলে আপোনালোকৰ ধেৰ ওলাব ইণ্টাৰফেচ, নো দিব পাৰিব। যদি নাই নো, যদি আছে য়েছ। মোবাইলত অলপ প্ৰব্লেম হয়, ৱেবছাইটটোৱে অলপ প্ৰব্লেম দিয়ে মোবাইলতে হওক, বা আপোনালোকে ভাল নেটৱৰ্ক পোৱা জেগালৈ যাব লাগিব। আৰু ইয়াতে আপোনালোকে গেট 4তে আপোনালোকে যোনটোত আছে তাত কোৱালিফিকেশ্যনৰ মতে চিলেক্ট কৰিব। অলপ টাইম ল'ব আপোনালোকৰ। তাৰপিছত আপোনালোকে ইয়াতে শেষৰ ফালে কোৱালিফিকেশ্যনৰ মতে ইয়াত আপোনালোকে চিন দি বা টিক মাৰ্ক দি, ইয়াত শেষৰ ফালে ফটো আছে, ফটোকপি আপোনালোকৰ ইয়াত আছে JPG টাইপত ফৰ্মেটত দিব লাগিব। আৰু চাইজটো হ'ব লাগিব আপোনালোকৰ 50 KB তলত হ'ব লাগিব, ওপৰত হ'লে ইয়াত আপলোড নলয়। আৰু হাইট ৱেইট আপোনালোকে কিমান লাগিব এইখিনি ইয়াত দিয়া আছে 250। এইটো আপোনালোকে বনাই ল'ব পাৰিব, বিভিন্ন এপছ পায়, এইবোৰ বনাই ল'ব পৰাকৈ ফটোবোৰ MB কমাই ল'ব পৰাকৈ আপোনালোকে ডাউনলোড কৰি কমাই ল'ব পাৰিব। আৰু ছিগনেচাৰটো ঠিক সেইদৰে 30 KB ভিতৰত দিব লাগিব। আৰু শেষত আপোনালোকে ইয়াতে পাছপৰ্টটো দিব লাগিব। 8টা পৰা 12টা নাম্বাৰৰ ভিতৰত আপোনাৰ মনত থকা নিজৰ মোবাইল নাম্বাৰটো দিলেও হ'ব। কনফাৰ্ম পাছপৰ্ট 2বাৰ দি দিব। তাৰপিছতে ইয়ালৈ আহি টিক মাৰ্কটো দিব। ইয়াতে টিক মাৰ্ক দেখা আছে, ইয়াত টিক মাৰ্কটো দিব আৰু তলতো টিক মাৰ্ক 2টা
ফাইনেল ছাবমিট কৰিব। ছাবমিট কৰিলে আপোনালোকৰ ছাবমিট হোৱাৰ পিছত আপোনালোকৰ এখন পেজ আহিব, যিখন পেজৰ পৰা আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম এখন আপোনালোকে PDF কৰি ডাউনলোড কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।